আজি খুব আনন্দৰ দিন আৰু ঐতিহাসিক দিন যে আমাৰ বিটিআৰ পাঁচটা সাংগঠনিক বিজেপিৰ জিলা ভিত্তিত আজি কোকৰাঝাৰ জিলাত কাৰ্যালয় সম্পন্ন হ'ল। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ উপস্থিতিত আমাৰ গোটেই জিলাৰ কোকৰাঝাৰ, বাক্সা আৰু চিৰাং, ওদালগুৰি কাৰ্যকৰ্তাৰ উপস্থিতিত আজি আমি ধুনীয়াকৈ কাৰ্যালয় উদ্বোধন কৰিলোঁ। আশা ৰাখিছোঁ এই কাৰ্যালয়ৰ দ্বাৰা অহা দিনত ভাৰতীয় জনতা পাৰ্টিৰ হৈ ৰাইজক সেৱা আগবঢ়াব পাৰিম। আৰু যি অহা দিনত আপোনাৰ লোকসভা ইলেকশ্যন এই মিত্ৰজোঁটৰ প্ৰাৰ্থী ইয়াতে প্ৰতিদ্বন্দ্বিতা কৰিব, তো সেই প্ৰাৰ্থীকো যাতে আমি জয়যুক্ত কৰিব পাৰোঁ। আৰু ভাৰতীয় জনতা পাৰ্টি ষ্ট্ৰং কৰিবৰ কাৰণে কাৰ্যালয় দৰকাৰ। এইমতে কাৰ্যালয় এতিয়া কোকৰাঝাৰ হৈ গ'ল। এতিয়া লাহে লাহে ওদালগুৰি, বাক্সা, চিৰাং আৰু তামোলপুৰত কাৰ্যালয় হৈ যাব। আৰু কেতিয়া কাৰ্যালয় হৈ যাব তেতিয়া আমি আৰু ভাৰতীয় জনতা পাৰ্টি আগবঢ়াব পাৰিম। নৰেন্দ্ৰ মোদী ডাঙৰীয়া হাত ষ্ট্ৰং কৰিব পাৰিম, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাত ষ্ট্ৰং কৰিব পাৰিম, আৰু অসম আৰু আগবাঢ়ি যাব, ৰাজ্যখন আৰু উন্নত হ'ব বুলি আশা ৰাখিছোঁ।